এটা কমেণ্ট কৰি জনাই দিয়ক। অঁ ঠিক আছে। বিকাশ, মোৰ বন্ধু বিকাশে ধুনীয়াকৈ কমেণ্ট কৰিছে। ঠিক আছে, মই এতিয়া আপোনালোকক লৈ গৈছোঁ। মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী IIT গেষ্ট হাউচত। ইয়াত আমাৰ COVID-19 যিবিলাকৰ দেহত পজিটিভ ধৰা পৰিছে তেওঁলোকক আনি ইয়াত ৰখা হৈছে। ইয়াতে মই আপোনালোকক দেখাইছোঁ, এইটো অভ্যৰ্থনা কক্ষ। ইয়াত সকলোৱে দিন ৰাতি একাকাৰ কৰি আমাৰ সেৱাৰ বাবে অহৰহ কাম কৰি আছে। এয়া আপোনালোকে দেখিবলৈ পাইছে বাইদেউক, ডক্তৰ হয়েও PPE কিট পিন্ধি ৰাতিপুৱাৰে পৰা এনেকৈ আমাৰ ব্লাড টেষ্ট বা স্ৱাব টেষ্ট এনেকৈ কৰি আছে। বাইদেউ, আপুনি আমাৰ ক্ষেত্ৰত বা আমাৰ ব্যৱহাৰৰ ক্ষেত্ৰত আপুনি কিবা জনাব নেকি আমাক? বাইদেউৰ শব্দটো ভালকৈ শুনিব পৰা নাই, হয়তো আপোনালোকে তেওঁ PPE কিট পিন্ধি আছে। হয়, মই আমাৰ বেলেগ ডক্তৰ ষ্টাফৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোকে বা আমাৰ থকা লোৱাৰ ব্যৱস্থাবিলাক আপোনালোক কিছু সময় পিছত মই দেখুৱাম আমাক কেনেকৈ ৰাখিছে ইয়াত। মই আপোনালোকৰ ডক্তৰবিলাকৰ লগত কথা পাতিব চেষ্টা কৰিম। বাইদেউ মাতি দিয়ক। অলপ মাত দিবচোন। তেওঁলোকে ৰাতিপুৱাৰ পৰা এনেকৈ PPE কিট পিন্ধি আমাৰ সেৱাৰ বাবে অহৰহ কাম কৰি আছে। নমস্কাৰ বাইদেউ আপোনালৈ। মোৰ নাম জিতুমণি ভূঞা। মই এটি ফেচবুক লাইভ আহিছোঁ। আপোনালোকে আমাৰ ব্যৱহাৰ বা আপোনালোকক আমি কেনেকুৱাকৈ মানে ইয়াত যিবিলাক আমাৰ ৰোগী আছে আপোনালোকৰ পেচেণ্টবিলাকে কেনেকুৱা ব্যৱহাৰ কৰিছে বা তেওঁলোকৰ পৰা আপোনালোকে কি আশা কৰে সেই সম্পৰ্কে আপুনি অকণমান জনালে ভাল হয়, বা কি পৰামৰ্শ দিব বিচাৰে আমাৰ সকলোকে বৰ্তমান সময়ত? এইটো ক'ব বিচাৰোঁ যে কৰোণা ইমান চিন্তা কৰিবলগীয়া নহয় যে কৰোণা হ'ল বুলি ভাবি নিজে ইমান টেনশ্যন ল'ব। টেনশ্যন ল'লেতো নিজৰ আৰু উইক হৈ যাব। হয় হয়, ঠিক আছে ছাৰ, হেৰুৱাব নালাগে আৰু। হয় হয় ছাৰ। ছাৰ অকণমান ব্যস্ত আছে। ঠিক আছে, আমি এতিয়া আপোনালোকক য'ত আমাক ৰখাৰ ব্যৱস্থা কৰিছে সেইবিলাক আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া IITৰ ভিতৰত গেষ্ট হাউচ হয়। এয়া IIT। ইয়াতে আমাক যিবিলাক খাদ্য সামগ্ৰী খাবলৈ দিয়া হৈছে সেইবিলাক আপোনালোকক দেখুৱাবলৈ কিছু চেষ্টা কৰিছোঁ। ইমান সুন্দৰ ব্যৱস্থাপনা, ইমান সুন্দৰকৈ ৰখাৰ ব্যৱস্থা কৰিছে। এইবিলাক আপোনালোকে বিল্ডিংবিলাক দেখিবলৈ পাইছেই। ইয়াত থকা খোৱা একেবাৰে সম্পূৰ্ণ সুবিধা আমাক কৰি দিছে। ডক্তৰসকলে আমাৰ কিবা অসুবিধা হ'লে তেওঁলোকে তৎক্ষণাত আহি আমাক উপস্থিত হয় আমাৰ কাষত। তাৰ বাবে আমাক ৰুমত টেলিফোন পৰ্যন্ত, অৰ্থাৎ আমাৰ ৰুমত টেলিফোন পৰ্যন্ত তেওঁলোকে কৰি দিছে সুবিধা। এয়া আপোনালোক মই লৈ গৈ আছোঁ। আমাৰ পেচেণ্টৰ লগত আপোনালোকক কথা পাতিবলৈ চেষ্টা কৰিম সামাজিক দূৰত্ব বজাই ৰাখি। আপোনালোকে আকৌ এবাৰ যদি কোনোবাই এটা হাই কৰি দিয়ে বা আপোনালোকে যদি শব্দবিলাক ভালকৈ পাই আছে এবাৰ জনাই দিব। এতিয়া মই এই লাইভটো আহিব লগা কিয় হ'ল, কাৰণ বহুতেই এনেকুৱাকৈ এই বৰ্তমান সামাজিক মাধ্যমত ফেচবুকে হওক বা এনেকুৱাকৈ টুইটাৰে হওক বিভিন্ন ক্ষেত্ৰত অহৰহ চৰকাৰ বা আমাৰ ডক্তৰ নাৰ্ছসকলক লৈ বিৰূপ মন্তব্য কৰি আহিছে। চৰকাৰে যি নকৰক সেয়া পিছৰ কথা, চৰকাৰৰ ক্ষেত্ৰত ক'ব নাযাওঁ। কিন্তু যি ডক্তৰ নাৰ্ছসকলৰ
ক্ষেত্ৰত কিছুমানে এনেকুৱা বিৰূপ মন্তব্য কৰে, তেওঁলোকক মই কৈছোঁ যে তেওঁলোকে দিনে নিশাই অহৰহ চেষ্টা কৰি আছে আমাক সুস্থ কৰি তোলাৰ বাবে। এয়া মই আহি উপস্থিত হৈছোঁ এটা ৰোগীৰ ওচৰত। বাইদেউ অকণমান সামাজিক দূৰত্ব তেওঁ ভিতৰতে মাতিছে, মই ভালেকৈ মানে সামাজিক দূৰত্ব বজাই ৰাখি তেওঁলোকৰ তাত যাবলৈ চেষ্টা কৰিছোঁ। এয়া আপোনালোকক তেওঁলোকৰ ৰুম দেখাইছোঁ, ৰ'বক। এয়া চাওক, ধুনীয়াকৈ এটা ৰুমত 2খন বেড, AC আছে, AC চলি আছে, ওপৰত ফেন, টিভি দিছে। তেওঁলোকৰ তিৰোতা মানুহৰ বাবে যি অত্যাৱশ্যকীয় সামগ্ৰী সেইবিলাকৰ তেওঁলোকে ইয়াত ব্যৱহাৰ কৰিছে, আমাক যোগান ধৰিছে, যেনেকুৱা ধৰক তেল চাবোন সেনেকুৱা ধৰণৰ। এয়া মই আপোনালোকক অলপ আগতে জনাইছোঁ, ইয়াত টেলিফোনৰ ব্যৱস্থা আমাক কৰি দিছে, ইয়াত কিবা অসুবিধা হ'লে জনাবলৈ। এয়া ইমান ধুনীয়া ব্যৱস্থা কৰিছে, তাৰপিছতো কিছুসংখ্যকে এনেকুৱা বিৰূপ মন্তব্য কৰাৰ বাবে আমাৰ অতিকৈ বেয়া লাগিছে। এইবাৰ বাইদেউ তেওঁ এজনী ক'ভিড পেচেণ্ট হয়, কিন্তু বিশেষ তেওঁৰ একো অসুবিধা হোৱা নাই। তেওঁৰ পৰা তেওঁৰ অভিজ্ঞতা সম্পৰ্কে ইয়াত থকা অলপ জানিবলৈ চেষ্টা কৰিম। বাইদেউ নমস্কাৰ, আপুনি প্ৰথমে আপোনাৰ পৰিচয়টো দিব। মই খোবান চাহৰ পৰা আহিছোঁ, সমষ্টিৰ। আৰু ইয়াতে থাকি আমি ভালেই পাইছোঁ। গোটেইখিনি যিখিনি পৰ্যাপ্ত সা সুবিধা গোটেইখিনি আমি পাইছোঁ। ইয়াতে একো সুবিধা পোৱা নাই। ঠিক আছে, ধন্যবাদ বাইদেউ। এয়া আমাৰ বামুণডিৰে এজনী ছোৱালী। এইবাৰ আহিছোঁ আমি অন্য পেচেণ্টৰ কাষলৈ যদি আমি যাব পাৰোঁ চেষ্টা কৰিম। আপোনালোকক পৰিৱেশটো কিছু দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইমান ধুনীয়া পৰিৱেশত মানে ইয়াতে যেনে বেমাৰ নহয়, যেনে পিকনিক সেনেকুৱা এটা মানে পিকনিক খাবলৈ অহাৰ নিচিনা সেনেকুৱা এটা মানে মনত ভাৱ হৈছে। ইয়াত যিবিলাক বেমাৰ হোৱা মানে সেইটো যে আমাৰ যে কিবা অসুখ হৈ আছে, আমাৰ নিজৰে মানে অকণমান বিশ্বাস কৰিব পৰা নাই এইবিলাক দেখি। ইমান ধুনীয়া খোৱা লোৱা ৰাতিপুৱা ভাগত। যোৱাকালি প্ৰায় 1টা বজাত আহি আমি ইয়াত উপস্থিত হৈছোঁ। উপস্থিত হোৱাৰ লগে লগে আমাক তেওঁলোকে বিশেষকৈ তেওঁলোকে বিভিন্ন ধৰণৰ অত্যাৱশ্যকীয় লাগতিয়াল সামগ্ৰীসমূহ আমাক যোগান ধৰি তেওঁলোকে আমাক স্বাগতম কৰে। আমাৰ আকৌ ক'ভিড পেচেণ্ট আছে, তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। মাত দিওঁ, ফেচবুক লাইভ এটা আহি আছে। এয়া আপোনালোক ক'ভিড পেচেণ্ট হয় বাইদেউ, এটা ফেচবুক লাইভ আহি আছে ইয়াত। আপুনি আপোনাৰ নামটো পৰিচয় জনাব আৰু ইয়াত থাকি আপুনি কেনেকুৱা অনুভৱ কৰিছে তাৰ বিষয়ে অকণমান জনাব। খুবেই ভাল। ইয়াতে মানে যিখিনি ট্ৰিটমেণ্ট পাইছোঁ, ডক্টৰসকলে যি ধৰণে ইয়াতে ৰেছপন্স কৰিছে আৰু খোৱা বোৱাৰ পৰা আৰম্ভ কৰি খুবেই ভাল পাইছোঁ। আৰু এটমছফিয়াৰটো ইমান ধুনীয়া যে অট'মেটিক মানুহৰ ৰিফ্ৰেছমেণ্ট এটা আহি যায়। বাইদেউ আপোনাৰ নামটো জনাওক, ক'ৰ পৰা আহিছে আপুনি? মই ভাঙৰ পৰা, গুৱাহাটী। মোৰ নাম সুস্মিতা। বাইদেউৰ হাজবেণ্ড ইয়াত আহি কাষত উপস্থিত হৈছে। এটা কথা কওঁ, গভৰ্ণমেণ্টে যিখিনি মানে সুবিধা দিছে, সুবিধা দিছে ক'ভিড পেচেণ্টৰ। হয়, এয়া আপোনালোক তেওঁলোকৰ ভাষ্য শুনালোঁ। নেক্সট মই থকা ৰুমলৈ আপোনালোকক লৈ যাওঁ। বেছি দীঘলীয়া নকৰোঁ, কাৰণ সকলোৰে ইমান চাই থাকিবলৈ ধৈৰ্যও নাই। গতিকে আপোনালোকক মই থকা ৰুমলৈ লৈ যাওঁ। মোৰ লগত আৰু এজন মোৰ খুৰাই হয়, তেওঁ ইয়াতে আহি চিনাকি হ'লোঁ গাড়ীত। তেওঁ মোৰ ৰুমত আছে, শুই আছে কিজানি, মই তেওঁক মাতি দিওঁ। এয়া আহি পালোঁ। তেওঁ ফোনত কথা পাতি আছে। এয়া মোৰ ৰুম। মই আৰু তেওঁ এইটো ৰুমতে দুয়োজন আছোঁ। গতিকে যিসকলে মই যি যোৱাকালি ফেচবুকত পষ্ট কৰিছিলোঁ, তাত যিসকলে মোৰ শুভ চিন্তা কৰিছে, যিসকলে মোক সুস্থ হৈ থাকিবলৈ বা মোৰ আশু আৰোগ্য কামনা কৰিছে, তেখেতসকলক মই বহুত ডাঙৰসকলক শ্ৰদ্ধা আৰু সৰুসকলক মৰম জনালোঁ। গতিকে
হ'ব, এইখিনি আপোনালোকক দেখুৱালোঁ আজিৰ কাৰণে। কিবা যদি আৰু অসুবিধা থাকে আপোনালোকে জনাব পাৰে। মই পৰৱৰ্তী সময়ত আপোনালোকক ইয়াৰ যিবিলাক পদ্ধতি সেইবিলাক আমি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আপোনালোকে দেখিছে খাই যিবিলাক অলাগতিয়াল খাদ্য সামগ্ৰী সেইবিলাক পেলাবৰ কাৰণে ধুনীয়াকৈ ইয়াত ডাষ্টবিনৰ ব্যৱস্থা তেওঁলোকে কৰি দিছে। ধন্যবাদ। কোনোবাই কিবা যদি ক'ব লগা আছে জনাব পাৰে। আৰু আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ ইমানখিনি সহযোগ কৰাৰ বাবে। দিয়ক, ধন্যবাদ।